নমস্কাৰ, আপোনালোকে চাই আছে ফ্ৰণ্ট আছাম ইউটিউব চেনেল। অসমৰ মুখ্য চাৰিটা খবৰ। মাদ্ৰাছা শিক্ষাত অন্তৰ্ভুক্ত হ'ব NCERT পাঠ্যক্ৰম। আগন্তুক শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ হ'ব। এইবাৰ গণতন্ত্ৰ দিৱসত বিশেষ অতিথি হ'ব দেশৰ শ্ৰমিক, ৰিক্সা চালক, শাক-পাচলিৰ বিক্ৰেতাই হ'ব VIPৰ আসনত। ইণ্ডিয়ান আৰ্মিত গ্ৰুপ C পদৰ বাবে চাকৰি। নাপিত, টেইলাৰ, চাফাইৱালা, ৰান্ধনীৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে শীঘ্ৰেই আবেদন কৰিব পাৰে। এই বিষয়ে বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব। প্ৰাৰ্থীসকলে অফলাইনত আবেদন পত্ৰ জমা দিব লাগিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ আবেদন পত্ৰ। এই সংক্ৰান্তত সময়সীমাৰ কোনো সালসলনি হ'লে সেয়া জানি পাঠান ছবিক লৈ গুৱাহাটীত উত্তপ্ত পৰিস্থিতি। বজৰং দলে লণ্ডভণ্ড কৰিলে চিনেমা হল। কোনো পধ্যে অসমত পাঠান ছবি চলিব নিদিয়াৰ হুংকাৰ।